এফালে চলিছে নামাজ, আনফালে চলিছে দেৱী দুৰ্গাৰ আৰাধনা। বিলাইছে সম্প্ৰীতিৰ অনন্য বাৰ্তা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে দেখুৱাই যোৱা বাটেৰে বাট বুলি পূজাৰ মাধ্যমেৰেও বিলোৱা হৈছে সম্প্ৰীতিৰ বাৰ্তা, য'ত এফালে ইছলাম ধৰ্মাৱলম্বী লোকসকলে নামাজ আদায় কৰাৰ সমান্তৰালকৈ শান্তিপূৰ্ণভাৱে দুৰ্গা পূজা উদযাপন কৰি সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দেখুৱালে নগাঁও চহৰৰ দক্ষিণ শৈবৰগাঁৱৰ বিবেকানন্দ পল্লী পূজা সমিতিয়ে। একেই নিদৰ্শন দেখুৱালে অঞ্চলটোৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলেও। কোনেও কাৰো কোনো অসুবিধা নকৰাকৈ নিজৰ নিজৰ ধৰ্মীয় কাম সম্পূৰ্ণ কৰাৰ উপৰিও দুৰ্গা পূজা উদযাপনত সহযোগ কৰি আহিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। প্ৰায় একেটা স্থানতে এফালে আজানৰ ধ্বনি, আনফালে দেৱীৰ আৰাধনাই এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে নগাঁও চহৰৰ দক্ষিণ শৈবৰগাঁৱত। প্ৰতি বছৰৰ দৰে এই বছৰো দক্ষিণ শৈবৰগাঁৱৰ পৰা এই মছজিদৰ সন্মুখত পূজা মণ্ডপ নিৰ্মাণ কৰি দুৰ্গোৎসৱ উদযাপন কৰি আহিছে যদিও প্ৰিয় শিল্পী জুবিন গাৰ্গক হেৰুৱাৰ শোকত দগ্ধ পূজা সমিতিয়ে বিশেষ জাকজমকতা পৰিহাৰ কৰি সম্পন্ন কৰিছে দুৰ্গা পূজা।